দিলীপ নাথৰ লৰাই যদি আচলতে আমাৰ ND24 মানুহক আক্ৰমণ কৰিছে তেতিয়াহ'লেতো মই সেইটো জনা নাছিলো আজি গম পালো সেইটোতো ভয়াবহ আৰু মই অতি সোনকালে অসম চৰকাৰক এই যি আক্ৰমণকাৰী তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছো কিন্তু তেওঁৰ দেউতাক দিলীপ নাথে যিধৰণে চৰকাৰৰ বিৰুদ্ধে RTI ডকুমেণ্টখিনি উলিয়াই আছে তাৰ কাৰণে দিলীপ নাথক আকৌ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে খেদি ফুৰা কথাটো কেতিয়াও দিলীপ নাথক পক্ষত মই আছো কিন্তু তেওঁৰ পুতেকে আক্ৰমণ কৰিছে তেওঁক গ্ৰেপ্তাৰ কৰিব ইমিডিয়েট মই যেতিয়া আন্দোলনত দীৰ্ঘদিন ধৰি প্ৰায় 2 বছৰ জেলত আছিলো তেতিয়া দিলীপ নাথক পাইছিলো তেওঁ আৰু হেৰি একেলগতে জেলত সোমাইছিলে আৰু এজন RTI কৰ্মী যুদ্ধৰ 2 নম্বৰী এজন হয় তেওঁলোকে একেলগতে জেলত সোমাইছিলে কিবা এটা কেছত তেওঁক মই লগ পাইছিলো দিলীপ নাথে কিছুমান বস্তু উলিয়াই থাকে সমাজখনত RTI কৰি বেয়া নহয় ভাল বস্তুৱে উলিয়াই গতিকে দিলীপ নাথে যিবিলাক RTI ডকুমেণ্ট উলিয়াই সেইবিলাকৰ প্ৰতি মোৰ পুৰা সমৰ্থন আছে সেইকাৰণে কেতিয়াবা তেওঁৰ লগত মোৰ ফোনত যোগাযোগ হয় কিন্তু দিলীপ নাথৰ লৰাই যদি আচলতে আমাৰ ND24 মানুহক আক্ৰমণ কৰিছে তেতিয়াহ'লেতো মই সেইটো জনা নাছিলো আজি গম পালো সেইটোতো ভয়াবহ আৰু মই অতি সোনকালে অসম চৰকাৰক এই যি আক্ৰমণকাৰী তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছো সাংবাদিক বিমল নাথৰ প্ৰতি মই সেইদিনা নিজে চাপৰ্টো দিছিলো বিমল নাথক আক্ৰমণকাৰীক মই গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছো কিন্তু তেওঁৰ দেউতাক দিলীপ নাথে যিধৰণে চৰকাৰৰ বিৰুদ্ধে RTI ডকুমেণ্টখিনি উলিয়াই আছে তাৰ কাৰণে দিলীপ নাথক আকৌ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে খেদি ফুৰা কথাটো কেতিয়াও দিলীপ নাথক পক্ষত মই আছো কিন্তু তেওঁৰ পুতেকে আক্ৰমণ কৰিছে তেওঁক গ্ৰেপ্তাৰ কৰিব ইমিডিয়েট